আমাৰ ঘৰৰ দুৱাৰ আৰু খিৰিকী খোলা ৰাখিব লাগে, কিন্তু ঘৰৰ ভেটিটো আমি খামুচ মাৰি ধৰি থাকিব লাগে। অসমৰ জনজাতীয় লোকসকলে এটা সময়ত বিভিন্ন অশান্তি আৰু সংঘাত আৰু সংকটৰ মাজেৰে সময় পাৰ কৰিছিল। এই সময়ছোৱাত কৰবাত নহয় কৰবাত আমাৰ ধৰ্মীয় ৰীতি নীতিসমূহ দুৰ্বল হৈ পৰিছিল। আমাৰ পৰম্পৰা, আমাৰ ঐতিহ্য, আমাৰ সংস্কৃতিৰ শিপাডালো দুৰ্বল হৈ পৰিছিল। আজি বড়োভূমিলৈ শান্তি উভতি আহিছে। শান্তি উভতি অহাৰ লগে লগে আমি যি ধৰণে বড়ো ভাষা, বড়ো সংস্কৃতিৰ ৰক্ষাৰ বাবে আমি পণ লৈছো, ঠিক তেনেদৰে আমাৰ ধৰ্মীয় বিশ্বাস, আমাৰ উপাসনাৰ পদ্ধতি আৰু আমাৰ জনজাতীয় চিন্তাধাৰাৰ যিখিনি মূল শক্তি, তাক আমি ধৰি ৰাখিব লাগিব। পশ্চিমৰ প্ৰভাৱ আহে, কিন্তু পশ্চিমৰ প্ৰভাৱে আমাৰ দুৱাৰ আৰু খিৰিকীক স্পৰ্শ কৰিব পাৰে, আমাৰ ঘৰৰ ভেটিটোক দুৰ্বল কৰিব নোৱাৰে। যিটো দিনা জনজাতীয় লোকসকলৰ ভেটিটো দুৰ্বল হৈ পৰিব, সেই দিনাখনেই বিশ্বৰ মানৱ সভ্যতাই আটাইতকৈ চহকী সভ্যতা হেৰুৱাই পেলাব। জনজাতীয় সভ্যতাই হ'ল মানৱ সভ্যতাৰ আটাইতকৈ চহকী সভ্যতা। কি ধৰণে আটাইতকৈ প্ৰতিকূল পৰিৱেশৰ মাজতো, জংগলৰ মাজত, পাহাৰ পৰ্বতৰ মাজত কেনেধৰণে সভ্যতাৰ বিকাশ হৈছিল। জন্তু জানুৱাৰৰ লগত আজিৰ পৰা হাজাৰ বছৰ আগতে আমি কি ধৰণে নিজক বচাই ৰাখিছিলোঁ। আজিৰ পৰা হাজাৰ বছৰ আগৰ পৰাই আমি কি পদ্ধতিৰে আমাৰ সমাজখনক আমি চিৰ জাগ্ৰত কৰি ৰাখিছিলোঁ। আমি মনত ৰাখিব লাগিব, বড়ো সমাজ 30 বছৰ আগত সৃষ্টি হোৱা নাই, বড়ো সমাজ 50 বছৰ আগত সৃষ্টি হোৱা নাই। বড়ো সমাজৰ প্ৰতিধ্বনি এই অসমৰ মাটিত 3000 বছৰৰ আগৰ পৰাই শুনিবলৈ পোৱা যায়। ইমান ডাঙৰ এটা পুৰণা সভ্যতা, সংস্কৃতি আমাক আজি কোনেও পৰিৱৰ্তন কৰাবৰ বাবে বাধ্য কৰাব নোৱাৰে। আমি মানৱ সভ্যতালৈ বৰঙণি যোগাম, আমি বিশ্বৰ কল্যাণৰ বাবে বৰঙণি যোগাম, আমি বিশ্ব শান্তিৰ বাবে বৰঙণি যোগাম, কিন্তু আমাৰ ৰীতি নীতি সংস্কৃতিক খামুচি ধৰিয়েই আমি বিশ্বৰ বহল বুকুলৈ আগুৱাই যাম। বড়ো সমাজে যদি পুৰণা ৰীতি নীতি এৰি পেলাই, সংস্কৃতি এৰি পেলাই, আমাৰ জাতিৰ মূল শিপাডালো দুৰ্বল হৈ পৰিব।